হে গাইজ, আজি আমাৰ ভিডিঅ'টো এটা টপিকত বনালোঁ। নেহাৰ অহাকালি এক্সাম আছে। আমি বাইকটো ধুই আছোঁ। বাইক ধুই পিনে কালি এক্সামত আমি কি কি কৰিম আৰু কি কি কৰিলোঁ আপোনালোকে দেখাওক। হে গাইজ, গুড মৰ্ণিং। এতিয়া আমি ৰেডি হওঁ নেহাৰ এক্সামৰ কাৰণে। এতিয়া মই ৰেডি হৈ গ'লোঁ। নেহাও এইবাৰ ৰেডি হৈ আছে। আপোনালোকে দেখক, নেহাও ৰেডি হৈ গ'ল। আমি দুয়োজনে এতিয়া আমি যাম বঙাইগাঁও। গৈ আছোঁ। মাজতে মই ঘৰতে গ'লোঁ। ঘৰত যাই মা দেউতাৰ আশীৰ্বাদ ল'লোঁ। আমি আছিলোঁ নেহাহঁতৰ ঘৰত। নেহাহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট আমাৰ ঘৰত গৈছোঁ। মানে টাইম নাই আমাৰ লগত। তাৰ এক্সামৰ টাইম 11:30 বজাত সোমাবই লাগিব। তাৰ কাৰণে আমি ঘৰৰ ভিডিঅ' বনাব পৰা নাই। আৰু আপোনালোকে আগৰ ৰাস্তাবোৰ দেখক। মানুহে কয় না, যেতিয়া লেট হয় আৰু বেছিকৈ লেট হৈ যায়। এই বৰষুণত ফাঁচি পিনে মই আৰু নেহা ৰখিলোঁ। পূৰা ভিগি গ'লোঁ। আমি যাম, পানীটো কমিল। এতিয়া গৈ আছোঁ আমি। তো আপোনালোকে ৰাস্তা ঘাট ভিউবিলাক দেখক কেনেকুৱা। এতিয়া অকণমান বতৰটো ভাল কৰিছে আৰু আমি আহি পালোঁ ফাইনেলি বঙাইগাঁও। কলেজলৈ আহি পালোঁ। এতিয়া আমি কলেজৰ ভিতৰত যাই পিনে নেহাক তাৰ ফ্ৰেণ্ডবিলাক লগ কৰি দিম। যেতিয়া মই কাম কৰিছিলোঁ, ইয়াতে কৰিছিলোঁ DJ TVS। তো মই ভাবিলোঁ বঙাইগাঁৱত আহিছোঁ যে ইয়াতে লগ কৰি যাওঁ। DJ TVSৰ পৰা লগ কৰি পিনে মই নিজৰ বাইদেউ এটা ঘৰত আহিলোঁ, য'ত মোৰ বঙাইগাঁৱত এটা বাইদেউ আছে, তাত আহিলোঁ। মোৰ ভাগিনাটো গেমিং PC বনাইছে, এইটো মোক দেখালে, এইটো দেখিলোঁ। তাৰপিছত আহি অকণমান ৰেষ্ট কৰিলোঁ। ইয়াতে আপোনালোকক মই ৰুমটো দেখাওঁ। ইয়াতে বিচনা মোৰ ভাগিনতে দুটা ভাগিনে ঘুমায়। বাকী ৰুমটোৰ ভিউ এইটোৱে হয় আপোনাৰ। ইয়াতে এইটো কাঠৰ বহুত পুৰণা হয়, বহুত পুৰণা মানে বহুতে পুৰণা এইটো বনোৱা। নেহাৰ বোলে 3টা বজাত এক্সাম শেষ হ'ব, তাৰ কাৰণে ল'বৰ কাৰণে আহিলোঁ। ইয়াতে বঙাইগাঁও যোনটো পাৰ্ক আছে, পাৰ্কৰ অকণমান ভিতৰত সোমাই পিনে অকণমান ভিডিঅ' বনালোঁ। বহুতে মানে ভাল লাগিছে পাৰ্কটো, আৰু বহুত চাফ চিকুণ, বহুতে চাফ চিকুণ। আৰু এটা দাদাৰ লগ পাই দাদাৰ লগত কথা পাতিলোঁ। দাদাৰ ৱাইফেও এক্সাম দি আছে, এইটোৱে ক'লোঁ। এতিয়া 3টা বাজিল, নেহাহঁতে ওলাব। মেইন গেটত আহি থিয় হৈ আছোঁ। কেতিয়াবা বহুতেই ভিৰ, বহুত ষ্টুডেণ্ট আহিছে। এয়া নেহা আহিলে, নেহা মোৰ লগতে আছে। এতিয়া নেহাক সুধি আছোঁ এক্সাম কেনেকুৱা হ'ল। নেহা কৈছে ভাল হোৱা নাই। তই কথা পাতি আমি নেহাৰ দাদা এটাৰ ঘৰ আছে বঙাইগাঁও, তেখেতৰ ঘৰত গৈ আছোঁ। তেখেতৰ ঘৰত ফোন কৰিছিলে এতিয়া নেহাহঁতৰ দাদাহঁতৰ ঘৰত আহিলোঁ। দাদা এটা টিউশ্যন চেণ্টাৰ আছে, সেইটোও দেখিলোঁ। ঘৰৰ ভিতৰতে টিউশ্যন চেণ্টাৰ এটা খুলি ৰাখিছে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ৰাস্তা ঘাট পুৰা আন্ধাৰ হৈ গ'ল। আমি আহিছিলোঁ কিমান মৰ্ণিঙত আহিছিলোঁ, এতিয়া পুৰা আন্ধাৰ হৈ গ'ল। দুয়োজনে গল্প কৰি দুয়োজনে ঘৰলৈ গৈ আছোঁ। নেহা হাত টাইমত পুৰা কান্দি আছে। মই চাওমিন খাম। তাৰপিছত তাৰ জেদতে চাওমিন খাবৰ কাৰণে চলন্তবাৰত ৰখিলোঁ। ৰখি পিনে দুজনে তেওঁ চাওমিন খাল, মই খালোঁ ম'ম' খাই পিনে আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। আপোনালোকক যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ৰ'ব, আজি ভিডিঅ'টো আপোনালোকৰ বহুতে লং হ'ল, আৰু নেক্সট ভিডিঅ' লং বনাম নে শ্বৰ্ট বনাম আপোনালোকে কমেণ্টত নিশ্চয় জনাব। আপোনালোকে যেনেকৈ ক'ব সেনেকৈ মই কৰাৰ চেষ্টা কৰিম। আমাৰ ভিডিঅ'টো যদি কিবা ভুল থাকে আপোনালোকে মোক নিশ্চয় ক'ব। থেংক ইউ ছ' মাছ মোৰ ভিডিঅ' চোৱাৰ কাৰণে।